আকৰ্ষণৰে মন্ত্ৰ হয় আকৰ্ষণ মানে আমি সকলো বস্তুকে আকৰ্ষণ নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মই আপোনালোকক এটা মন্ত্ৰৰ বিষয়ে ক'ম যিটো মন্ত্ৰ মোৰ বহুত প্ৰিয় মই বহুত ভাল পাওঁ আৰু মই ডেইলি চান্টিং কৰোঁ আৰু সেই মন্ত্ৰটোৰ পৰা মই বহুত ধুনীয়া ৰিজাল্ট পাইছোঁ আৰু মই বহুতকে কওঁ সেই মন্ত্ৰটো চান্টিং কৰিব আৰু বহুতে কৰিছেও আৰু তেওঁলোকে বহুত ধুনীয়া ৰিজাল্ট পাইছে মোক কয় গতিকে মই ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ মন্ত্ৰটো হৈছে ক্লিম মন্ত্ৰ মোৰ বিৰাট ফেভৰেট মন্ত্ৰ হয় ক্লিম মন্ত্ৰ মই ডেইলি চান্টিং কৰোঁ আৰু ক্লিম মন্ত্ৰটো এনেকুৱা এটা মন্ত্ৰ যিটো মন্ত্ৰই বেলেগ মন্ত্ৰতকৈ এই মন্ত্ৰটোৱে বহুত সোনকালে কাম কৰা ষ্টাৰ্ট দিয়ে বহুত সোনকালে নিজৰ ৰিজাল্ট দেখুওৱা ষ্টাৰ্ট দিয়ে ইভেন ক্লিম মন্ত্ৰটো আপোনালোকৰ 7 to 10 ডেজৰ ভিতৰত আপোনালোকে নিজে গম পাব ইমান ধুনীয়া ৰিজাল্ট ক্লিম মন্ত্ৰটো হৈছে শ্ৰীকৃষ্ণৰ বীজ মন্ত্ৰ আৰু আপোনালোকে ক্লিম যেতিয়া মন যায় তেতিয়াই কৰিব পাৰে ড্ৰাইভ কৰি থাকোঁতে বা ক'ৰবাত গৈছে সকলো টাইমতে ক্লিম কৰিব পাৰে আৰু তাৰ লগত যিটো গোটেই আমাৰ ক্লিম মন্ত্ৰ সম্পূৰ্ণ আমি শ্ৰীকৃষ্ণৰ নাম লৈ পেলাই যেতিয়া কওঁ তেতিয়া সেই মন্ত্ৰটোৱে আৰু বেছি ধুনীয়াকৈ কাম কৰে গতিকে ক্লিম মন্ত্ৰটো যিকোনো উইচ ফুলফিল কৰিবৰ কাৰণে বহুত ধুনীয়া ৰিজাল্ট ময়ো পাইছোঁ আৰু ক্লিম মন্ত্ৰটো মানুহে আকৰ্ষণৰ মন্ত্ৰ বুলি কয় আৰু এইটো আকৰ্ষণৰে মন্ত্ৰ হয় আৰু আকৰ্ষণ মানে এনেকুৱা নহয় যে অকল মানুহ আকৰ্ষণ কোনোবা মানুহ আকৰ্ষণ মানে আমি সকলো বস্তুকে আকৰ্ষণ কৰিব পাৰোঁ লাইক টকা পইচা ধন সম্পত্তি সুখ হেপিনেছ হেল্থ যিমান যি আমাৰ লাইফত আমাক প্ৰয়োজন হয় সকলো বস্তুকে আমি আকৰ্ষণ কৰিব পাৰোঁ ক্লিম মন্ত্ৰৰ সহায়ত আৰু ক্লিম মন্ত্ৰটোত কি হয় যে আমাৰ যিকোনো উইচ ছাপ'জ আমি ক্লিম মন্ত্ৰ চান্টিং কৰাৰ আগত যে আমি কৈ দিলোঁ যে মোৰ এইটো উইচ আছে ভগৱানক আপুনি কৈ পেলাই যদি ক্লিম মন্ত্ৰটো চান্টিং কৰে আপোনালোকে চাব বহুত সোনকালে তাৰ ৰিজাল্ট দেখা আপোনালোকে আৰম্ভ কৰিব আৰু লগতে বহুত মানুহৰ মেডিটেশ্যন কৰিব প্ৰব্লেম হয় এইটো মই যেতিয়া ক্লিম মন্ত্ৰ চান্টিং কৰিছিলোঁ তেতিয়া মই প্ৰথম ৰিজাল্ট এইটোৱে পাইছিলোঁ যে মই মেডিটেশ্যন কৰোঁ ডেইলি মেডিটেশ্যন কৰিলে মই যেতিয়া ক্লিম মন্ত্ৰ ষ্টাৰ্ট কৰিলোঁ কৰাৰ পিছত ক্লিম মন্ত্ৰটো কৰি উঠি পেলাই মই মেডিটেশ্যনত বহোঁ আৰু ব্ৰেইনটো ইমান ধুনীয়া ক্লিয়াৰ হৈ যায় মই মেডিটেশ্যন মানে ইমান ইজিলি 15 মিনিটছৰ জেগাততো মই 1 ঘণ্টা বহি থাকিব পাৰোঁ মানে মাইণ্ডটো ইমান পিয়'ৰ ইমান ক্লিন হৈ যায় ক্লিম মন্ত্ৰটো চান্টিং কৰাৰ পিছত তাৰপিছত মই ক্লিম মন্ত্ৰ লাহে ষ্টাৰ্ট কৰিলোঁ আৰু ক্লিম মন্ত্ৰ কৰাৰ পিছত ক্লিম মন্ত্ৰটো কামদেৱৰ আৰু শ্ৰীকৃষ্ণ দুইজনৰে বীজ মন্ত্ৰ হয় গতিকে ক্লিম মন্ত্ৰ কৰাৰ পিছত কি হয় যে আপোনালোকৰ মানুহবোৰে আপোনালোকক ভাল পাবলৈ আৰম্ভ কৰে মানুহবোৰে আপোনালোকক চাই ভাল পায় শুনি ভাল পায় আপোনালোকৰ লগত কানেক্টেড হৈ ভাল পাব আৰু যদি আপোনালোকৰ কনফিডেন্সৰো প্ৰব্লেম আছে বা ক'ৰবাত ইণ্টাৰভিউত গৈছে কনফিডেন্স নাই ক্লিম মন্ত্ৰটো চান্টিং কৰি যাব আপোনালোকে তাৰপিছত আহি পেলাই মোক ক'ব ক্লিম মন্ত্ৰৰ সহায়ত আমি নিজৰ কনফিডেন্সটোকো বঢ়াব পাৰোঁ তাৰপিছত আমি এট্ৰেক্ট কৰিব পাৰোঁ সকলো বস্তুক নিজৰ ফালে তাৰপিছত যিকোনো মেনিফেষ্টেশ্যনৰ যদি আমি ল অফ এট্ৰেকশ্যনৰ লগত যদি ক্লিম মন্ত্ৰটোকো আপোনালোকে ফ'ল' কৰে তেতিয়াহ'লে লাইক সোনে পে সুহাগা মানে বহুত জল্দি উইচবোৰ ফুলফিল হয় গতিকে মইতো বহুত ভাল পাওঁ আপোনালোকেও কৰিব পাৰে ক্লিম মন্ত্ৰ আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল লাগিল আপোনালোকৰ যদি ভাল লাগিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মোৰ নেক্সট আহিবলগীয়া ভিডিঅ'জবোৰ চাবলৈ থেংক ইউ